গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰা বহুত বেছিয়ে দেৰি হৈ গৈছে, 3টামানে বাজিলে ৰাতিপুৱা। এইবোৰ কিবা কিবি কৰি থাকোঁতে ঠাণ্ডাও বতৰ। এতিয়া আহিছোঁ পিছফালে, অলপ মানুহবোৰক চাহ তাহ দিছে হেনো, বোলে চাহ তাহ খাবলৈ মাতিবলৈ আহিছোঁ। এইফালে সদায় বহি আছে সেইজন মতা গৰু গাখীৰ খোৱা এইজন আহিছে এইজন ভালকৈ চাই লওক। মতা গৰু গাখীৰ খীৰাই ধুনীয়াকৈ সেইটো পলালে। এইবোৰ ডাংবডিবোৰ মৰি মৰি গৈছে, পানী নোহোৱা কাৰণে এইখিনি গছবোৰ মৰি মৰি গৈছে পুৰা। এইজন ক'ত পলাইছে? সেইজন এইফালে যোৱা বেঙেনাজোপা লেলি গ'ল, ভালেমানজোপা হৈছিলে এইজোপা, এইজোপা লেলি গ'ল। তাৰপৰা এইখিনি লাগিছে বাৰু বেঙেনাখিনি। কবি ভাজি এইবিলাক পেচাৰ কাৰণে বগা এখন দুটামান লৈ আহিছে। এই আকৌ পিটিকা মাছৰ বেঙেনা বেলেগ টেষ্টি হৈছে খাবলৈ। এইটো আলুগুটি সিজা নাই কাৰণে আলুগুটি এটা সিজাই নাই, এইটো বেলেগ মজা হৈছে। কৰিবলৈ শিকিলে জুইতে ভূমিছা মই এতিয়া আমলখি এটা লৈ সেইটো পাহৰিলোঁ খাবলৈ।